মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ ইংলিছ এ টাইগাৰ ইন দ্য জু আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে যদি বুজিবলৈ অসুবিধা পোৱা তেনেহলে কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা, বেল আইকনটো অন কৰি দিবা যাতে ভিডিঅ'ৰ নিয়মীয়া নটিফিকেশ্যন পাব পাৰা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও ভিডিঅ' চাই উপকৃত হ'ব পাৰে। এতিয়া আহা আমি পয়েমটো আলোচনা কৰোঁ। পয়েমটোৰ নাম হৈছে এ টাইগাৰ ইন দ্য জু, মানে হৈছে চিৰিয়াখানাত এটা বাঘ। এতিয়া আমি এই বক্সৰ খিনি আলোচনা কৰিম, তোমালোকে লাইন বাই লাইন চাই যাবা। This poem contrast a tiger, মানে বাঘক তুলনা কৰিছে ইন দ্য জু, মানে চিৰিয়াখানাত থকা বাঘক তুলনা কৰিছে কাৰ লগত কৰিছে? উইথ দ্য টাইগাৰ ইন দ্য ইটস নেচাৰেল হেবিটেট, মানে প্ৰাকৃতিক মানে জংগলত থকা বাঘৰ লগত তুলনা কৰিছে। The poem moves from the zoo, মানে poem জুৰ পৰা আৰম্ভ কৰি to the jungle, জংগললৈ গতি কৰিছে and back again to the zoo. Read the poem silently once, কৈছে যে poemটো এবাৰ মনে মনে পঢ়া and say which stanzas speak about the tiger in the zoo, মানে কোনটো দফাৰে মানে চিৰিয়াখানাৰ বাঘৰ বিষয়ে আলোচনা কৰিছে and which ones speak about the tiger in the jungle, আৰু কোনটো জংগলৰ বাঘৰ বিষয়ে আলোচনা কৰিছে। এতিয়া চোৱা আমি পয়েমটো আলোচনা কৰোঁ। He stalks in his vivid stripes, মানে কৈছে যে বাঘে খোজ কাঢ়ে, ষ্টক্স মানে হৈছে খোজ কাঢ়ে, বিবিধ মানে পৰিষ্কাৰ, স্ট্ৰাইপস মানে হৈছে আঁচ, মানে বাঘে যিফালে অহা যোৱা কৰে এইটোক কি বুলি কোৱা হয়? স্ট্ৰাইপস বুলি কোৱা হয়। The few steps of his cage, মানে কেজত যিমানখিনি জেগা আছিলে এইখিনিতে তেওঁ কি কৰে? বাঘে কি কৰে? অহা যোৱা কৰি থাকে। On pads of velvet quiet, মানে pads মানে হৈছে বাঘৰ ভৰিৰ তলৰ কোমল অংশ, কি কৰে? শান্তভাৱে বাঘে অহা যোৱা কৰে পিঞ্জৰাৰ ভিতৰত। In his quiet rage, কিন্তু বাঘে যদিও শান্ত মনে খোজকাঢ়ি আছিলে কিন্তু তথাপিও কিন্তু বাঘৰ খং আছিল, বহুত খং আছিল। কিয় আছিল? কাৰণ বাঘ থাকিব লাগিছিল জংগলত, কিন্তু বাঘক কি কৰা হৈছে? পিঞ্জৰাত আবদ্ধ কৰি ৰখা হৈছে। নেক্সট ষ্টেঞ্জা আমি চাম। He should be lurking in shadow, মানে যদি He should be lurking in shadow, মানে যদি বাঘ জংগলত থাকিলহেঁতেন তেনেহলে ছাঁত কি কৰিলেহেঁতেন? লুকাই থাকিলেহেঁতেন। Sliding through long grass, মানে কি কৈছে যে চুচুৰি ওখ ওখ ঘাঁহনিৰ মাজেৰে গলেহেঁতেন। Near the water hole, ক'ত গলেহেঁতেন? ওচৰৰ পানীৰ গাঁতৰ ওচৰলৈ গলহেঁতেন। Where plum deer pass, য'ত কি কৰে? প্লাম ডিয়াৰ মানে স্বাস্থ্যৱান হৰিণ অহা যোৱা কৰে তালৈ গলহেঁতেন। নেক্সট কৈছে যে he should be snarling around houses, যদি বাঘটো জংগলত থাকিলেহেঁতেন তেতিয়াহলে কি কৰিলেহেঁতেন? গৰ্জন কৰিলেহেঁতেন। স্নাৰ্লিং মানে হৈছে গৰ্জন কৰা। Around houses, মানে ঘৰৰ ওচৰে পাজৰে কি কৰিলেহেঁতেন? গৰ্জন কৰিলেহেঁতেন। At the jungle's edge, মানে ইজ মানে হৈছে জংগলৰ, য'ত জংগল শেষ হৈছে তাৰ ওচৰত যিখিনি ঘৰ আছিল ওচৰে পাজৰে ইয়ালৈকে কি কৰিলেহেঁতেন? গৰ্জন কৰিলেহেঁতেন। Baring his white fangs, মানে হৈছে বিষাক্ত দাঁত। His claws মানে হৈছে নখ, তেওঁৰ বাঘৰ
বিষাক্ত দাঁত আৰু নখেৰে কি কৰিলেহেঁতেন টেৰৰাইজিং দ্য ভিলেজ মানে গাঁওবাসীক কি কৰিলেহেঁতেন ভয় দেখুৱালেহেঁতেন বাট হি ইজ লকড কিন্তু ভাগ ক'ত আছিল লক হৈ আছিল ইন এ কনক্ৰিট চেল মানে শক্তিশালী পিঞ্জৰাৰ ভিতৰত বা কি হৈ আছিল আবদ্ধ হৈ আছিল হি ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ডছ বাঘৰ শক্তি কিন্তু কি হৈছিল বাৰ মানে হৈছে পিঞ্জৰাৰ যিটো ৰড হয় ৰডৰ ভিতৰতে আবদ্ধ হৈ আছিল ষ্ট্ৰকিং দ্য লেংথ অফ হিজ কেজ মানে কি কৰিছিল ষ্ট্ৰকিং মানে হৈছে খোজকাঢ়া কেজৰ ভিতৰতে কি কৰিছিল খোজকাঢ়ি আছিল ইগনৰিং ভিজিটৰ্ছ আৰু কি কৰিছিল ভিজিটৰক ইগনৰ কৰিছিল যিসকলে চিৰিয়াখানাত চাবলৈ গৈছিল মানুহবোৰক তেওঁ কিন্তু ইগনৰ কৰিছিল he hears the last voice at night মানে ৰাতি ভয়েস শুনিছিল মানে সাউন্ড শুনিছিল কিহৰ সাউন্ড শুনিছিল the patrolling cars মানে যেটো পহৰা দিয়া গাড়ী কোনে পহৰা দিয়ে পুলিচৰ গাড়ীৰ শব্দ শুনিছিল and stares চাই আছিল with his brilliant eyes মানে উজ্জ্বল চকুবোৰেৰে at the brilliant stars মানে উজ্জ্বল তৰাবোৰৰ ফালে উজ্জ্বল চকুবোৰেৰে চাই আছিল